হাই গাইজ, কি খবৰ সকলোৰে? আৰু আজি মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম ফুলকবি আৰু কণীৰে চব্জি, আৰু একদম কম সময়ৰ ভিতৰত হোৱা চব্জি। আৰু কণীটো বইল নকৰাকৈ বনাম, আপোনালোকেও বনাব। কেনেকৈনো মই বনাওঁ বইল নকৰাকৈ, আপোনালোকেও চাব আৰু কেনেকৈ বনাব পাৰি। একদম ইজি হয়, আৰু আপোনালোকৰ ওচৰত যদি টাইম কম থাকে তেনেহ'লে তো আৰু বেছি ভাল হয়, অতি সোনকালে হৈ যায়। তো আপোনালোকেও চাব কেনেকৈ বনাওঁ। তেনেহ'লে বলক বনাওঁ এতিয়া। আৰু এয়া 2টা কণী লৈছোঁ আৰু এটা ফুলকবি লৈছোঁ। আৰু এইবাৰ ফুলকবিখিনি অকণমান কাটি বইল কৰি ল'ম। আজিকালি পাচলিসমূহত নানা ধৰণৰ ঔষধ প্ৰয়োগ কৰে, আৰু বইল কৰি খালে আচলতে সেইসমূহে আমাৰ দেহত একো ক্ষতি নকৰে। সেইবাবে আমি বইল কৰি খাব লাগে প্ৰত্যেকটো চব্জিকে। আৰু এতিয়া ফুলকবিখিনি মই নমাই লৈছোঁ, বইল কৰা হৈ গ'ল। এইখিনি হ'ল নমোৱা, আৰু এইখিনি লৈছোঁ পিঁয়াজ। এতিয়া কেৰাহীটোত দিছোঁ পাতি, আৰু ইয়াতে অকণমান মিঠাতেল দিলোঁ। এতিয়া পিঁয়াজখিনি দি দিলোঁ তেলত, কাৰণ তেলটো গৰম হৈ গৈছে। এনেকৈ অকণমান ভাজিম, একদম পিঁয়াজখিনি ৰঙচুৱা কৰি ল'ম। এয়া ৰঙচুৱা হৈ গ'ল, আৰু এইবাৰ কবিখিনি ইয়াতে দি দিলোঁ। এনেকৈ অকণমান লৰাই দিম। তাৰপিছত ইয়াতে নিমখ দিম, নিমখ দিলোঁ, আৰু অকণমান হালধি গুড়ি দিলোঁ। নিমখখিনি নিজৰ সোৱাদ অনুযায়ী দিব, আপোনালোকে যিমানখিনি বনাইছে তাৰ অনুযায়ী। আৰু এতিয়া অকণমান লাৰি দি তাৰপিছত দিম অকণমান ঢাকি, আৰু ঢাকনিৰে অকণমান ভাজিম। এইখিনি হ'ল মছলা, আৰু ইয়াতে আছে ধনিয়াৰ গুটি, এইখিনি জিৰা, আৰু এইফালে আদা নহৰু, আৰু এইখিনি এতিয়া মই বটি ল'লোঁ। বটি লোৱাৰ পিছত এইখিনি অকণমান গোটা হৈ আছিল, তো মই অকণমান পানী দি অলপ নৰমকৈ ল'লোঁ। আৰু এতিয়া দিম মই কবিখিনিত দিয়াৰ পিছত এনেকৈ অকণমান ভাজি থাকিম। আৰু মছলাখিনি একদম তেল এৰি দিয়ালৈকে ভাজিব লাগিব। মই মছলাখিনি যেতিয়া তেল এৰি দিব তেতিয়ালৈকে মই ভাজিম, আৰু তাৰপিছত পানী দিম। আৰু এনেকৈ বনালে খাবলৈ একদম মাংসৰ নিচিনাই হয়, একদম টেষ্টি হয়। মাংস যেনেকুৱা লাগে খালে তেনেকুৱাই লাগে খাবলৈ, একদম মাংসৰ নিচিনাই হৈ যায়। ফুলকবিখিনি ভজা হৈ গ'ল, আৰু ইয়াতে এতিয়া মই পানী দিম। এয়া পানী দিলোঁ, আৰু এনেকৈ অকণমান কবিখিনি অকণমান সিজিবলৈ দিম। পানী দিয়াৰ পিছত অকণমান ঢাকনি নিদিলেও হ'ব, কাৰণ মই বইল কৰা টাইমত অলপ বেছিকৈ সিজাইছোঁ। আৰু ভাজতে যিখিনি আছিল সিজিবলৈ গোটেইখিনি সিজি গ'ল, আৰু অকণমান পিছত হৈয়ে যাব। আৰু এইফালে এইখন মই টাৱাত দিছোঁ তেল, আৰু এতিয়া ইয়াতে কণী 2টা ভাজি ল'ম। কণীটো ভজা টাইমত একো দিব নালাগে, ইয়াতে নিমখ হালধি একো এড কৰিব নালাগে, এনেকৈ ভাজিলেই হ'ল। কণী মই 2টা ভাজি ল'লোঁ, সেইটো ছেকেণ্ডটো ভাজি আছোঁ। আৰু এইখিনি এতিয়া মই ভজা হৈ গ'ল কণী 2টা। এতিয়া মই দিম ফুলকবিৰ চব্জিটোত পেলাই। এইখিনি লৈছোঁ গৰম মছলা, এইখিনি এতিয়া মই বটি ল'ম। এইখিনি বটা হৈ গ'ল, আৰু এইকেইটা লৈছোঁ কেঁচা জলকীয়া, কাৰণ মই ইয়াত গুড়া জলকীয়া দিয়া নাই। আৰু লৈছোঁ চিকেন মছলা। এইবাৰ ইয়াতে ফুলকবিৰ চব্জিটোত কেঁচা জলকীয়াখিনি দি ল'ম, আৰু লগতে দি ল'ম গৰম মছলাখিনি। আৰু দিছোঁ অকণমান চিকেন মছলা, বেছিকৈ দিয়া নাই, অকণমান দিছোঁ। আৰু এইখিনি এতিয়া মই মিক্স কৰি দিম। আৰু মোৰ
হৈ গ'ল ফুলকবিৰ চব্জি টেষ্টি টেষ্টি একদম গৰম গৰম এতিয়া খাবলৈ হ'ল আৰু ভাতেৰে এয়া হৈ গ'ল ফুলকবিৰ চব্জি দেখিবলৈ চাওক কিমান ধুনীয়া হৈছে একদম মাংসৰ নিচিনা হৈছে আৰু একদম বইল নকৰাকে বনোৱা ফুলকবি আৰু কণীৰ চব্জি আপোনালোকে বনাই খাব এনেকৈ মোৰ দৰে টেষ্টি টেষ্টি একদম মাংসৰ নিচিনা লাগিব খাব দেই সকলোৱে আৰু কেনেকুৱা লাগিল